खुलुमबाय इनसाइडनि बर'आव आं मिथु बर'आ नोंथांमोनखौ बरायबाय थांनाय 30 अक्ट'बराव आसामनि मोनबा बियाबाव जानानै थांनाय उफ्रा बिसायख'थियाव गोदानै साबा एमएलए देरहानो हानायफोरा दिनै समायखिरा लायो मख'नो गोनांदि 29 नं गसाइगाव आरो 59 नं तामुलपुर बियाबनिफ्राय इउपिपिएल दोलोनि जानानै देरहाबोनो हानाय जिरन बसुमतारी आरो जलेन दैमारिमोना बर' रावजों समायखिरा लायो Principal Secretary. অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু আজি উপস্থিত মাননীয় সদস্যসকল যোৱা 30 অক্টোবৰ তাৰিখে 101 নম্বৰ মৰিয়নি 107 নম্বৰ থাউৰা 41 নম্বৰ ভৱানীপুৰ 28 নম্বৰ গোসাইগাঁও আৰু 58 নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ খালী হৈ থকা আসনকেইখন পূৰণ কৰিবৰ বাবে অনুষ্ঠিত হোৱা উপনিৰ্বাচনত ক্ৰমে মাননীয় শ্ৰী ৰূপজ্যোতি কুৰ্মী মাননীয় শ্ৰী সুশান্ত বৰগোহাঁই মাননীয় শ্ৰীযুত ফণীধৰ তালুকদাৰ মাননীয় শ্ৰী জিৰণ বসুমতাৰী আৰু মাননীয় শ্ৰী জলেন দৈমাৰী অসম বিধানসভালৈ নিৰ্বাচিত হয় ভাৰতীয় সংবিধানৰ 188 নম্বৰ অনুচ্ছেদ অনুসৰি আজি উক্ত নৱনিৰ্বাচিত মাননীয় সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ সদন কক্ষত আয়োজন কৰা হৈছে এতিয়া মাননীয় বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক শপত বাক্য পাঠ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ মই শ্ৰী ৰূপজ্যোতি কুৰ্মী অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম মাননীয় বিধায়ক শ্ৰী সুশান্ত বৰগোহাঁই মাননীয় বিধায়ক শ্ৰী ফণীধৰ তালুকদাৰ মই শ্ৰী ফণীধৰ তালুকদাৰ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই
ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। মাননীয় বিধায়ক শ্ৰী সুশান্ত বৰগোহাঁই। মই শ্ৰী সুশান্ত বৰগোহাঁই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মাননীয় বিধায়ক শ্ৰী জিৰণ বসুমতাৰী। आं श्री जिरन बसुमतारिया आसाम आयेन आफादनि सोद्रोमा सायख'जानायाव इसोरनि मुङै समायखिरा लायोदि आयेन खान्थिजों सुजुनाय भारत संबिजितनि सायाव आंहा नंगुबै फोथायनाय आरो गनायनाय थागोन। आं भारतनि जारगोरा आरो खौसेथिखौ रैखा खालामगोन आरो आंनो मावनो होनाय बिबानफोरखौ खौसेजों मावफुंगोन। মাননীয় বিধায়ক শ্ৰী জলেন দৈমাৰী। आं मुस्रि जलेन दैमारी आसाम आयेन आफादनि सोद्रोमा सायख'जानायाव इसोरनि मुङै समायखिरा लायोदि आयेन खान्थिजों सुजुनाय भारत संबिजितनि सायाव आंहा नंगुबै फोथायनाय आरो गनायनाय थागोन। आं भारतनि जारगोरा आरो खौसेथिखौ रैखा खालामगोन आरो आंनो मावनो होनाय बिबानफोरखौ सैथोजों मावफुंगोन।
অনুষ্ঠান ইমানতে অন্ত হ'ল।